নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেললৈ। অসম পুলিচৰ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 133টাকৈ পদ মুকলি হৈছে, যাৰ বাবে HSLC আৰু HS পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এই ভেকেঞ্চিটোৰ বাবে কিদৰে এপ্লাই কৰিব লাগিব, যোগ্যতা কি লাগিব, আপোনালোকক সকলোখিনি আলোচনা কৰিম এই ভিডিঅ'টোত। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে নাই এতিয়ালৈকে, তেনে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৱে হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে প্ৰথম পদটো হৈছে চাব ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স। ইয়াৰ 35টাকৈ পদ আছে আৰু দৰমহা নিৰিখ হৈছে 14,000 বা 49,000 টকা আৰু লগতে 7,600 গ্ৰেড পে দিছে। দ্বিতীয় পদটো হৈছে জুনিয়ৰ আৰ্টিষ্ট কাম ড্ৰাফ্টমেন। ইয়াৰ এটা পদ আছে, দৰমহা নিৰিখ দিছে 14,000 বা 49,000 টকা। তৃতীয় পদটো হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ। ইয়াৰ বাবে 12টা পদ আছে আৰু দৰমহা নিয়োগ হৈছে 14,000 বা 49,000 টকা পৰ্যন্ত আৰু লগতে 6,200 গ্ৰেড পে আছে। প্ৰাইমেৰী ইনভেষ্টিগেটৰ কম্পিউটাৰ পদৰ বাবে 30টা ভেকেঞ্চি আছে। ইয়াৰ বাবে 14,000 বা 49,000 টকা দিছে দৰমহা আৰু লগত 6,200কৈ গ্ৰেড পে আছে। লাষ্টৰ পদটো হৈছে ফিল্ড এছিষ্টেণ্ট। ইয়াৰ বাবে 55টাকৈ পদ আছে আৰু ইয়াৰ বাবে দৰমহা নিয়োগ দিছে 14,000 বা 49,000 টকা পৰ্যন্ত আৰু 5,600 গ্ৰেড পে আছে। ইয়াতে পদখিনি ভগাই থোৱা আছে কেটেগৰী ৱাইজ আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিছে। আপুনি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, অৰ্থাৎ স্থায়ী বাসিন্দা হ'ব লাগিব আপুনি অসমৰ, আৰু লগতে আপোনাৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জত অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। আৰু বয়সৰ সময়সীমা দিছে 18 বছৰৰ পৰা 40 বছৰ পৰ্যন্ত সকলোৱে এপ্লাই কৰিব পাৰিব। SC ST বাবে 5 বছৰ এজ ৰিলেক্সন আছে। OBC পৰা 3 বছৰ এজ ৰিলেক্সন আছে। এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ এজ ৰিলেক্সন আছে আৰু PW কেণ্ডিডেটসকলৰ বাবে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সন আছে। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দিছে। চাব ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্স পদৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো গ্ৰেজুৱেট। তাৰ লগতে কৈছে যে 6 মাহৰ আপোনালোকৰ ডিপ্ল'মা অথবা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ ওপৰত। জুনিয়ৰ আৰ্টিষ্ট কাম ড্ৰাফ্টমেন পদৰ বাবে আপোনালোক হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু লগতে কম্পিউটাৰ গ্ৰাফিক্সৰ ওপৰত নলেজ থাকিব লাগিব আপোনাৰ। তৃতীয় পদটো জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব, আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো গ্ৰেজুৱেট হ'লে হ'ব আপোনালোক, আৰু লগতে 6 মাহৰ আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ ওপৰত। আৰু আপোনালোকৰ যদি আগৰ এক্সপিৰিয়েঞ্চ আছে MS অফিচ বা ICT টুলছৰ ওপৰত, তেতিয়াহ'লে আপোনালোকে বেছি প্ৰিফাৰেঞ্চ পাব। প্ৰাইমেৰী ইনভেষ্টিগেটৰ কম্পিউটাৰ পদৰ বাবে আপোনালোক হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু লগতে 6 মাহৰ ডিপ্ল'মা বিচাৰিছে কম্পিউটাৰৰ ওপৰত। আৰু আপোনালোকে MS উইণ্ড'জ, লিনাক্স, MSc এইবোৰ জানিব লাগিব। আৰু ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আপোনালোক মাথো মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু লগতে কৈছে যে কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ ওপৰত আপোনাৰ নলেজ থাকিব লাগিব। আৰু ফিজিকেল ফিটনেছো ইয়াত বিচাৰিছে অলপ। আপোনালোক ফিজিকেলি বা মেণ্টেলি সবল হ'ব লাগিব আৰু আপোনালোকক এপইণ্টমেণ্ট দিয়াৰ আগত এটা মেডিকেল টেষ্ট কৰোৱা হ'ব। আৰু এই পদখিনিৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। 25 ছেপ্টেম্বৰৰ পৰা আপোনালোকে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব, অৰ্থাৎ আজিৰ পৰাই এপ্লাই কৰিব পাৰিব আপোনালোকে। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 15 অক্টোবৰ। 15 অক্টোবৰ পৰ্যন্ত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে। তো ইমানখিনি আছিল এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।